আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। তো গাইজ আজি আমাৰ ভিডিঅ'টো হৈছে আজি আমি গৈ আছোঁ এটা লোকেশ্যনত, য'ত আমি আজি মাঘ বিহুৰ কাৰণে এটা ট্ৰেডিশ্যনেল শ্বুট কৰিম, যোনটো বহুত ভাল ধুনীয়া হৈছে, ধুনীয়া হ'ব। আৰু তাৰ মডেল কোন হ'ব আমি ভিডিঅ'টোৰ আগত দেখুৱাম। আৰু এতিয়া আমি ৰেডি হৈ গৈছোঁ, মোটামুটি গোটেই বস্তু লোডিং হৈ গৈছে। এয়া আপোনালোকে দেখা পাইছে আমাৰ গাড়ী আৰু বস্তু কমপ্লিটলি লোডিং হৈ গৈছে ধুনীয়াকৈ। আৰু এতিয়া আমি যাব ওলাইছোঁ, তো বলক গৈ থাকোঁ আৰু দেখাই থাকিম কি হয়। গোটেই শ্বুটটো আমি কেনেদৰে কৰোঁ ধুনীয়াকৈ দেখাই থাকিম, বলক। तो फाइनली हम गाइस हमारे लोकेशन पे पहुंच गए हैं। यहाँ पे आज लोकेशन है हमारा, फाइनली हम पहुंच गए। আমি এতিয়া আমাৰ নিজৰ যোনটো লোকেশ্যন আমি এতিয়া তাত গৈ আছোঁ। আপোনালোকে আমাৰ ফটোশ্বুটৰ ৰিজাল্টটো চাবলৈ আমাৰ ইনষ্টাগ্ৰামৰ পেজটোক ফ'ল' কৰিবলৈ নাপাহৰিব। ইনষ্টাগ্ৰামৰ লিংকটো ডিছক্ৰিপশ্যনত দিয়া আছে। गाइस हाथ में ले लिया है बैग और हम अंदर घुसते हुए बहुत ही पारिवारिक माहौल है। আজি মোৰ কাৰণে বহুত দুখৰ এটা দিন যে মই আজি মোৰ পাৰাৰ গোটেইকেইটা চলিকে চবকে এবাৰ ফোন কৰিছোঁ, দুবাৰকৈ ফোন কৰিছোঁ যে কোনোবা এজন মোৰ লগত বল, মোক অলপমান হেল্প কৰি দিবি। কিন্তু আজি দুখৰ ঘটনা, পাৰা চলিগিলাৰ এটা নোলাল। এনেও আমাৰ পাৰা চলিগিলাৰ মানে মিল নাথাকাৰ নিচিনা হৈ গৈছে, তো পাৰা মিলে নাই। সেইকাৰণে কায়ো মোক আজি হেল্প কৰিবৰ কাৰণে ওলাই নাহিল। মই আজি সেইকাৰণে বহুত দুখিত গাইজ। গাইজ আমাৰ গোটেই শ্বুটটো ৰেডি হৈ গৈছে। এতিয়া আপোনালোকক গোটেই ভিডিঅ'ৰ ইণ্টেৰিয়ৰটো দেখাম কেনেকৈ আমি ৰেডি কৰিছোঁ। আমি ভিতৰত এটা মডেল আমাৰ ইয়াতে, এটা আমাৰ এইপিনে, আৰু আমি কমপ্লিটলি লাইট ছেটআপ এইফালে দুটা লাইট ইউজ কৰিছোঁ আমি কমপ্লিটলি। ইয়াৰ পৰা আপোনালোকক ৱাইড এংগেল দেখাই আছোঁ গাই, 2 মিনিট ৰ'ব। এয়া ঢেঁকী আৰম্ভ হৈ গৈছে, ঢেঁকী লাগি আছে, ঢেঁকীৰ শব্দই যেন মন মোহিছে গাইজ। এতিয়া বাইদেৱে লাহে লাহে ঢেঁকীৰ পৰা কি কয় চাউলৰ গুড়িবিলাক ওলাই আছে আৰু এয়া চেকি আছে। আপোনালোকে দেখি আছে ধুনীয়াকৈ বাইদেৱেও চেকি আছে। তো গাইজ আমি এতিয়া নেক্সট যোনটো শ্বুট হ'ব, নেক্সট শ্বুটটোৰ কাৰণে আগবাঢ়িম, যোনটো আমাৰ চাউলৰ গুড়ি কৰাৰ পিছত এতিয়া আমি পিঠা বনোৱাৰ কাৰণে ৰেডি কৰিম। তাৰ কাৰণে আমি এতিয়া লাইটিং ছেটআপটো কৰি আছোঁ। সেইটো লাইটিং ছেটআপটো অলপমান বেলেগকৈ হ'ব। তো এয়া আমি লাইটিং ছেটআপ কৰি আছোঁ, আপোনালোকে দেখি আছে। এইটোৱে হ'ল আমাৰ চৌকা, য'ত আমি নেক্সট শ্বুটটো কৰিম। ইয়াতে আমাৰ জুই লগা কামটো হৈ আছে, জুই লগাই আছে আমাৰ তনুশ্ৰী বাইদেউ। এওঁলোক বহুত বেছি এক্সাইটেড আজিৰ শ্বুটটো লৈ, কেনেকৈ বহুত বেছি ফূৰ্তিত আছে তেওঁলোক। বাইদেউ বিৰাট ধুনীয়া পাইছে শ্বুটটো কৰি, কেনেকৈ তেওঁ বহুত এনজয় কৰি আছে। আৰু এয়া জুই লাগিবই, আৰু এয়া জুই লাগি আছে, জুই লাগিল। তো গাইজ ফাইনেলি আমাৰ জুই জ্বলি গ'ল। এইবাৰ ইয়াতে টাৱা উঠিব, টাৱা উঠি গ'ল, জুইটো নুমি গৈছিল আমাৰ। এইবাৰ আমাৰ প্ৰফেশ্যনেল বাইদেউ আহি গৈছে, এবাৰ জুই লগাই আছে। ওৱান্স এ প্ৰফেশ্যনেল অলৱেজ এ প্ৰফেশ্যনেল। ধুনীয়াকৈ জুইটো লাগি গৈছে এতিয়া। নহ'লে বাইদেউৰ, কিন্তু খাই ঠিকে আছে, ধুনীয়াকৈ খোৱা চলি আছে।
পাউডাৰ মানে পিঠাগুৰি নিচিনা থাকিল হঠাৎকে কৰিব পৰা লাৰু পিঠা চব আহি গ'ল কিন্তু অৰিজিনেলি হয় নে কি গমে নাপাওঁ আৰু এইখনতো খোলাখন খোলাই থাকিল ইয়াতো কোনো তেল চেল নাই কিন্তু তেল পিঠা হৈ গৈছে এয়া তেল পিঠা কিন্তু খোলাত কোনো তেল নাই এক পটা তেল পৰা নাই ধুনীয়া এইটো হ'ল আৰ্ট এই দুটা আৰ্টিষ্ট মোক দুখন দেখাই দিয়ক বাইদেউ আপোনালোকে এই দুটা আৰ্টিষ্ট কিন্তু এইটো আৰ্ট নাজানো কেনেকুৱা টেলেণ্ট বাট ধুনীয়া टेलेंट गाइस आज हम जहाँ पे शूट पे आए हैं यहाँ पे एक नई चीज़ दिखने को मिली है जो हालांकि नहीं दिखता है बस इसका प्रोसेस आफ्टर जो प्रोसेसिंग के बाद जो आता है वो मार्केट में आता है लेकिन यहाँ पे वो कच्चा मिला है तो बताइए क्या चीज़ है गाइस क्या चीज़ है ये जो बता पाएगा उसको हम नेक्स्ट वीडियो में शट आउट देंगे बताइए क्या चीज़ है बहुत ही स्वादिष्ट चीज़ है ये यहाँ पे आज जहाँ पे हम शूट पे आए हैं वहाँ पे दिखने को मिला है ये जस्ट खेत से उठकर आया है इसका अब प्रोसेसिंग होगा प्रोसेसिंग के बाद ये मार्केट में मिलेगा बहुत ही अच्छा चीज़ है तो এতিয়া আমাৰ শ্বুট শেষ আৰু আমি এতিয়া যাব ওলাইছোঁ এয়া পেকআপ হৈ গৈছে এয়া মেকআপ আৰ্টিষ্ট প্লাছ মডেল গোটেই ৰেডি আৰু প্লাছ বহুত ভালকৈ আমাক এছিষ্ট কৰিছে এই ভণ্টি দুজনীয়ে আমাৰ ভাল লাগিছে গম পালোঁ চিনাকিও ওলাল তো আমাৰ আজিৰ ভিডিঅ'টো এইখিনিতে নহ'বও পাৰে আৰু আমি আগত দেখাবও পাৰোঁ তো ষ্টে টিউন